নমস্কাৰ স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেল ইকনমিক্স ফৰ অল আছামলৈ। আজি আমি যিটো ভাৰতৰ অৰ্থ ব্যৱস্থা তাৰ সম্পৰ্কে এটা আলোচনা কৰিম। আপোনালোকে এটা কথা নিশ্চয় শুনিছে যে বৰ্তমান আমাৰ ভাৰতীয় অৰ্থ ব্যৱস্থাটো বিশ্বৰ ভিতৰত 5 নম্বৰত আহিছে। অলপতে অৰ্থনীতিখন 6 নম্বৰত আছিলে আৰু এতিয়া সেইখন অৰ্থনীতি 5 নম্বৰলৈকে গ্ৰ' কৰিছে। আৰু এই 5 নম্বৰত ভাৰতৰ জিডিপি চাইজ হৈছে 3894 বিলিয়ন ডলাৰ। বহুত ডাঙৰ এমাউণ্ট এটা, আৰু এইটো 6 নম্বৰৰ পৰা 5 নম্বৰলৈকে আহিছে। কিন্তু আচল কথাটো হ'ল যে এই যিটো ফিগাৰ, এই যিটো এমাউণ্ট বা কোৱান্টিটি যিমান চিধাকৈ দেখুওৱা হৈছে বা যি ধৰণে কোৱা হৈছে যে ভাৰতখন 5 নম্বৰলৈকে উঠি গৈছে বা 5 নম্বৰ সৰ্ববৃহৎ অৰ্থনৈতিক দেশ এখন বিশ্বৰ ভিতৰত, কথাটো ইমানো চিধা নহয়। ইয়াত যিমান চিধাকৈ কৈ আছে যে ভাৰত এতিয়া মানে বহুত ফাষ্টেষ্ট গ্ৰয়িং কাণ্ট্ৰি হয়, ফাষ্টেষ্ট গ্ৰয়িং কাণ্ট্ৰি হয়, কিন্তু সেইবুলি এই যিটো ডাটা দিয়া আছে এই ডাটাটো এনাফ নহয় আমাৰ ডেভেলপমেণ্ট বা উন্নতি এইটো বুজোৱাৰ কাৰণে। কেনেকৈ চাব, এই যিটো আছে এইটো আপোনাৰ হৈছে নমিনেল, এইটো হৈছে নমিনেল জিডিপি সাইজ, নমিনেল জিডিপি সাইজ, এইটো হৈছে নমিনেল জিডিপি সাইজ। এতিয়া গোটেইখিনি টুইষ্ট আপোনাৰ ইয়াতে সোমাইছে নমিনেল ৱৰ্ডটোত। কেনেকৈ চাব, যি প্ৰথমতে জিডিপি, এইটো আপোনাৰ জিডিপি, জিডিপিৰ দুটা ভাগ, এটা হৈছে আপোনাৰ ৰিয়েল আৰু তাৰ ছেকেণ্ডটো হৈছে নমিনেল। এই জিডিপিৰ দুটা ভাগ, কোনো এখন দেশৰ তাৰ প্ৰগ্ৰেছ বা তাৰ গ্ৰোথ বা তাৰ উন্নতি যদি একদম সঠিকভাৱে চাব যায় তেনেহ'লে তেওঁলোকে এইটো ৰিয়েল জিডিপি, এই ৰিয়েল জিডিপিত ফ'কাছ কৰে, ইয়াত বেছি গুৰুত্ব দিয়ে, এইটোত নিদিয়ে। কিন্তু এই যিটো চাইজ দিয়া আছে জিডিপি চাইজ বা 6 পৰা 5লৈকে যে ভাৰতখন গৈছে সেইটো নমিনেল জিডিপিৰ দ্বাৰাই গৈছে, ৰিয়েলত নহয়। এতিয়া এই যে নমিনেল, ইয়াত সমস্যাটো কি? ইয়াত সমস্যাটো হৈছে আপোনাৰ ইনফ্লেশ্যন। ইনফ্লেশ্যন, ইনফ্লেশ্যন মানে আপোনাৰ অসমীয়া মুদ্ৰাস্ফীতি, মুদ্ৰাস্ফীতি, অসমীয়া মুদ্ৰাস্ফীতি। এইটো মানে তো প্ৰায়ভাগ জানে যে ইয়াত কি হয়, প্ৰাইচ, প্ৰাইচ বা অসমীয়া দাম, দামটো কি হয়, ইনক্ৰিজ হয়, দাম বাঢ়ে, সেইটোৱে কি হয় মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন। আৰু এই ইনফ্লেশ্যনটো নমিনেল জিডিপি যোগ হৈ আছে, ইয়াৰ এইটো প্লাছ হৈ আছে। গতিকে এইটো এনেকুৱা নহয় যে এইটো আপোনাৰ 5 নম্বৰত গৈছে আমাক মানে বহুত কিবা সুবিধা দিব, নিদিয়ে। আপোনালোকে গমে পাইছে আমাৰ বস্তুৰ দাম কিমান বাঢ়ি আছে, বৰ্তমান আমি কিমান দামত কিনি আছো, তেনেহ'লে এই ফিগাৰটো আমাক কিবা লাভ দিছে নেকি? দিয়া নাই। এইটো জাষ্ট এটা মানে অসমীয়াত ক'ব গ'লে কি বাহিৰে ৰংচং ভিতৰে পোৱা ভাতৰি। মানে ধৰক কাগজে পত্ৰই এই শব্দটো ভাল, এই এমাউণ্টটো বা এই পাঁচটো ক'বলৈ ভাল যে আমি এতিয়া বৰ্তমান কি ৱৰ্ল্ডৰ 5 নম্বৰত আহি গ'লো। কিন্তু আচলতে চাব গ'লে বৰ্তমান আমাৰ পৰিস্থিতি এনেকুৱা যে ইনফ্লেশ্যন, এই ইনফ্লেশ্যনটোৱে এই যিটো এমাউণ্ট আছে, এই 5 নম্বৰ আছে, ইয়াক ডাইৰেক্টলি এফেক্ট কৰিছে। এইটো এটা কাৰণ, এই এমাউণ্টটো ইনক্ৰিজ হয়, এই এমাউণ্টটো ইনক্ৰিজ হয়। বাকী বাদ দিয়ক, অলপতে আপোনালোকে আৰু এটা নিউজ গম পাইছে, ডলাৰ আৰু ৰুপিজৰ যিটো ৰিলেশ্যন বৰ্তমান কি হয়, $1 ডলাৰ এপৰ এগেইনষ্টত ইণ্ডিয়ান ৰুপি কিমান, 80.75 চামথিং, আৰু কিবা এটা ফ্লাকচুৱেট হৈ যায় তো এইটো বস্তু তেনেকুৱা কিবা এটা। সমস্যা ইয়াত নহয়, সমস্যা ইয়াত নহয় যে 1 টকাৰ বিপৰীতে আমি 80 টকা দিব লাগিব, সমস্যা ইয়াত নহয়। সমস্যা হ'ল ইয়াত ইনফ্লেশ্যন, এইটো সমস্যা। কাৰণ কিয় গম পাইনে, এটা সাৰ্ভে মতে যোৱা মাহত আপোনাৰ আমাৰ ইণ্ডিয়াৰ ইনফ্লেশ্যন কিমান আছিল জানে, 13%, 13%। কিন্তু ইনফ্লেশ্যন আপোনাৰ 3% হ'লে ভাল। চাওক ক'ত 3%, ক'ত 13%। গতিকে কি হয়, আপুনি এটা বস্তু যদি আগতে ধৰক এই বস্তুটো আপুনি আগতে কিনিছিলে 1 টকা, 1 টকা,
এতিয়া আপুনি পে কৰিব লগা আছে কিমান এইটো বস্তুৰ এগেইনষ্টত 13 টকা 13 টকা সো আপুনি কিমান বেছিকৈ টকা পে কৰিলে তাৰ মানে কি আমাৰ ইণ্ডিয়ান যেটো ভ্যালু বা ইণ্ডিয়ান যেটো মুদ্ৰা তাৰ ভ্যালু তাৰ যেটো মূল্য বা ভ্যালু এটো কমি কমি আহি আছে সো ইয়াৰ মানে কি আমাৰ দেশৰ মুদ্ৰাই আমাৰ নিজৰ দেশত তাৰ মূল্য হেৰুৱাই আছে যাৰ ফলত এই ৰিজাল্টটো আহি আছে এই $1 এগেইনষ্টত 80.75 rupees এই ইনফ্লেশনটোৰ কাৰণে ইমান হাই ইনফ্লেশন বৰ্তমান যাৰ ফলত আমাৰ নিজৰ মুদ্ৰাই নিজৰ দেশতে তেওঁৰ নিজৰ মূল্য হেৰুৱাই আছে যাৰ ফলত এই ৰিজাল্ট আমি পাই আছো আচলতে ভয় খোৱাৰ বিষয় এইটো নহয় এটোতো আপোনাৰ 60 70 কিবা হৈ থাকিব বা কালি বেলেগ হ'ব এটোতো এটা ফ্লাকচুৱেট হৈ থাকিবই সময় আসল চিন্তাৰ বিষয় এইটো 13% এটো কিন্তু সহজ বস্তু নহয় এটো মানে যথে এটা মানে প্ৰায় এটা ডাইজেষ্ট প্ৰায় মানে দামৰ ক্ষেত্ৰত এটো মানে বহুত ডাঙৰ ইনফ্লেশন এটা মানে এটো হাইবাৰত যায় গতিকে এনেকুৱা এটা ভয়ানক ইনফ্লেশনৰ সময়ত আপুনি যদি এইটো গুৰুত্ব দিয়ে যে আমি 5 নম্বৰত গৈছো গতিকে আমাৰ বহুত ডেভেলপ হৈছে নাই এইটো ইয়াৰ কাৰণে কেতিয়া মানে সঠিক মেজাৰমেন্ট নহয় ইকোনমিক ডেভেলপমেন্টৰ কাৰণে এইটো জাস্ট এটা কাগজে পত্ৰ পোৱাৰ কাৰণে বা অলপমান অহংকাৰ কৰাৰ কাৰণে যে আমি ফাৰ্ষ্ট প্লেচ লৈ সেইটোৱে গতিকে এই যে আপুনি দেখিছে যে ইণ্ডিয়াখন প্ৰথম 5 নম্বৰত আহি গৈছে ইউকে ওভাৰটেক কৰি পেলাই ইয়াত বেছি মানে কি শান্তি হ'ব লগা নাই এইটো একচুয়ালি এটা কেনেকুৱা যে আমাৰ ইমান ইনফ্লেশন আমাৰ দেশত এই ইনফ্লেশন ইয়াত পুশ কৰি দিছে কাৰণ ইয়াত যেটো ইনফ্লেশন তাৰ নমিনেলত প্লাছ হয় যাৰ ফলত আমাৰ এইটো বেছি হৈ গৈছে আৰু সেম তেনেকে এই সেম ইনফ্লেশনটোৰ কাৰণে এই যেটো ডলাৰৰ এগেইনষ্ট ৰূপিৰ ভ্যালু তাতো এফেক্ট পছে যে ভিডিওটো এইখিনি আশা করছো আপোনালোকে কথাবিলাক ভালকে গম পাইছে যে ইয়াৰ আসল ৰহস্যটো কি যে ইণ্ডিয়া বৰ্তমান 5 নম্বৰত আহিছে ইয়াৰ আসল কাৰণটো কি যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ